হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল কোল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা চাকৰি। এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়ালৈ থাকিব, চেলাৰী কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো কোল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা মুকলি কৰা হৈছে আৰু এই চাকৰিৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট 12 অক্টোবৰ 2023 দিয়া হৈছে, অৰ্থাৎ অক্টোবৰৰ 12 তাৰিখলৈকে এই চাকৰিৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলকচোন অলপ ডিটেইলছত চাই লওঁ। ইয়াত নেম অফ পোষ্ট আছে মেনেজমেণ্ট ট্ৰেইনী আৰু নাম্বাৰ অফ পোষ্ট আছে 560টা, অৰ্থাৎ এই পোষ্টৰ বাবে 560টা পদ মুকলি কৰা হৈছে। তো এতিয়া আমি আলোচনা কৰিম যে দৰমহা কিমান দিয়া হ'ব। ইয়াত আপোনালোকৰ স্কেল অফ পে অৰ্থাৎ দৰমহা 50,000ৰ পৰা 1,60,000ৰ ভিতৰত দিয়া হ'ব। যিহেতু এটা ভাল দৰমহা দিয়া হ'ব গতিকে যিসকলে ইলিজিবল হয় তেওঁলোকে নিশ্চয় এই পদৰ বাবে এপ্লাই কৰক। সো এতিয়া চাওক ইলিজিবিলিটি কেইটাখিনি। ইয়াত এজ লিমিট দিয়া আছে দা আপাৰ এজ লিমিট ইজ 30 ইয়াৰ্ছ, অৰ্থাৎ কেণ্ডিডেটজনৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। 30 বছৰৰ ওপৰত কেণ্ডিডেটসকলে এই পোষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াত এজ ৰিলেক্সেশ্যন দিয়া আছে OBC কেণ্ডিডেটসকলৰ বাবে 3 বছৰ আৰু SC ST কেণ্ডিডেটসকলৰ বাবে 5 বছৰ। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাইনিং আৰু চিভিলৰ বাবে BA BTech অথবা BSc কৰা হ'ব লাগিব আৰু লগতে 60% মাৰ্কছ থাকিব লাগিব। আৰু জিঅ'লজিৰ বাবে MSc নাইবা MTech কৰা হ'ব লাগিব ইন জিঅ'লজি বা এপ্লাই জিঅ'লজিত, আৰু লগতে ইয়াতো 60% মাৰ্কছ থাকিব লাগিব। আৰু এই চাকৰিত এপ্লাই কৰাৰ বাবে ইয়াত আবেদন মাচুল বা এপ্লিকেশ্যন ফিজ বিচৰা হৈছে জেনেৰেল OBC EWS কেণ্ডিডেটসকলৰ বাবে 1180 টকা আৰু SC ST PWD কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু হাউ টু এপ্লাই অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব ইয়াত আছে যে ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন ফৰ দিছ ভেকেঞ্চি থ্ৰু অনলাইন মোড বাই ভিজিটিং অফিচিয়েল CIL, অৰ্থাৎ আপোনালোকে এই পোষ্টৰ বাবে অনলাইন যোগে এপ্লাই কৰিব লাগিব। মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।